কিয় এইটো ভিডিঅ'ত কিয় কৰি আছে? এইটো কাৰ এডিটিং কৰিম নহয় মই। আৰে এডিটিং কৰিম নহয় ৰ 1 2 3 গুড মৰ্নিং ফুল এনজয় Let's get it started. ब्रेक के लिए रुके हैं, पता नहीं कब आएगा, नजर और कितना है ब्रेक रखी आसो एया ब्रेक आহি আছে পুরা লাইন বাই লাইন তো ব্ৰেকৰ কাৰণে ৰখি থকা হৈছে আহিয়ে পোৱা নাই এই গাইছ কি কোৱা হে ইমান টাইম ব্ৰেকৰ কাৰণে ৰখিছোঁ এতিয়ালৈকে ব্ৰেক আহিয়ে পোৱা নাই এই ব্ৰেকবিলাকত যে নিজৰ মানে ফটো এখন এখন চিপকাই ল'ব লাগে গম পাইছেনে তেতিয়া একেবাৰে সহজ হয় বিচাৰিবৰ কাৰণে আৰু কোনোবাও যদি আহে নহয় এনেকুৱা ধৰিলোঁ দিল্লী মুম্বাই মইতো প্ৰথম আহিছোঁ ন নাজানো আগতে গম পালে কিন্তু মোৰ একেবাৰে ফেভিকলছে মোৰ ফটো চিপকাই দিলোঁ হয় তেতিয়া বহুত ইজি একে দূৰৰ পৰা জিলিকি থাকে মানে ন মোৰ ব্ৰেকটো আহিছে বুলি তো সেয়া আৰু নেক্সট টাইম যদি আহে যদি আপোনালোকে কোনোবা আহে ফটো চিপকাই চিপকাই আনিব হা বা কিবা এটা আনিব মানে বস্তু তেওঁ তেতিয়া সহজে বস্তুটো ল'ব পাৰে এইটো হাই গাইজ এয়া পিছফালে মেট্ৰ' ষ্টেচন দিল্লীৰ আৰু এতিয়া আমি ৰখি আছোঁ যাবলৈ ঐ কি কয় ঐ জেগাটোৰ নাম কি আছিলে ক'ত যাম আমি কাहाँ पे जाऊंगे अभी जाएंगे नई दिल्ली से फिर बाहर निकलेंगे बाहर निकल के फिर कश्मीरी गेट के लिए ट्रेन मेट्रो लेंगे কাশ্মীৰী গেট না এতিয়া আমি গৈ আছোঁ কাশ্মীৰী গেট তো তাত গৈ পেলাই এতিয়া টিকেট কৰিব লাগিব ভলভো বাছৰ তো তাৰ পৰা আমি যাম ডাইৰেক্ট মানালী চিমলা এতিয়া মেট্ৰ' ষ্টেচন এইখনে মই দেখুৱাই দিওঁ আপোনালোকক মেট্ৰ' ষ্টেচনখন দিল্লীৰ আৰু সেয়া আৰু বহুত ভাগৰ লাগিছে এতিয়া ষ্টেচন ট্ৰেইন উঠিলে মই ভিডিঅ' কৰিম বাৰু হা তো বহুত ভাল লাগিছে ইয়াৰ এক্সপিৰিয়েঞ্চ আৰু মোৰ ভৰি চৰি কাটি অৱস্থা বেয়া হৈ গৈছে চেণ্ডেলো নাই অনা ন হাৱাই চেণ্ডেল সেইকাৰণে বিৰাট ধুনীয়া ইয়াৰ এয়া ভিউবিলাক এয়া চাওক চেণ্ডেল নাই কিবা হৈ চাওক ভাল লাগিছে বহুত ভাল লাগিছে तो बस मेरा हालत देख सकते हो कैसे हो गया हालत अभी वॉल्वो पे जा रही हूँ शिमला ये तो सो गई है देखिए और आगे में है 2 उसके आगे में है 1 तो मेरा जो सामान था विंटर का जो ही था उसको लेना भूल गई मतलब इतना फास्ट हुआ कि कोई आइडिया नहीं रहा तो मेरे फ्रेंड का ये ऐसे बैठी हूँ वॉल्वो में और पहुँच जाऊँगी सुबह 6 बजे इतना तक ऐसे पहुँच जाऊँगी तो इतना टायर्ड हो गई हूँ बहुत टायर्ड हो रही हूँ अभी आज से ब्लॉग से लेती हूँ विदाई और आप लोग बनते रहिए मेरे चैनल पे मेघना बोरो ब्लॉग में देखते रहिए मनाली शिमला मनाली और दिल्ली ट्रिप এনে কৰি থাকা আৰু যি কৰি থাকা এনেকৈ যি কৰি থাকা বাহ এইটো মানে এইটো কি ধৰ নধৰে বেং 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 এটা বিহু নাচিম হা ডিজেটো নলাও এতিয়া ল'বি ডিজে লগাই কেনেকৈ এনজয় কৰিবি গোটেইকেইটা নাহো হয় কিয় নাহিবি আহিবি 1 2 3 গুড মৰ্নিং আমি ৰেডি আৰু এতিয়া আমি আছোঁ চিমলা আমাৰ এইটো হৈছে ৰুম হোটেল ৰুম আৰু এতিয়া আমি মানে ওচৰৰ যোনবিলাক চাবলৈ জেগা আছে তো তাত এতিয়া আমি যাম তাড়াতাড়িকৈ ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰি দিছোঁ আপোনালোকে এনজয় কৰক মেঘনা বড়োৰ লগত আৰু মানে মই ভালদৰে ভিডিঅ' দিবই পৰা নাই ৰ'ব আমি ধৰিলোঁ এতিয়া 19ত আহিছোঁ 19ত আহি লৈ পেলাই থাকিম মানে কেইদিনমান কিন্তু ভিডিঅ' এডিটিং কৰি লৈ পেলাই আপলোড কৰাত বহুত টাইম হ'ব আমাৰ বহুত কষ্ট হৈছে চ' আমাৰ ৰুমটো চাওক মই দেখুৱাই দিছোঁ মানে আমাৰ ফেমিলিৰ ৰুম লৈছোঁ এইটো এটা হয় ৰুম এইটো এটা বেড হয় তাৰপিছত আৰু এয়া লেট্ৰিন বাথৰুম পিছত দেখুৱাই দিব পাৰিম মই ভালকৈ বাৰু তেওঁ ষ্টাৰ্টিং ইয়াৰ পৰাই কৰি দিছে লেট্ৰিন বাথৰুম
আমাৰ গাড়ীও ৰখি আছে এয়া মিৰৰ আমি ৰেডি পুৰা ঠাণ্ডা ইয়াত বহুত ভাল লাগিছে পুৰা ঠাণ্ডা তো এইটো এটা বেড হয় এয়া মানে কি কয় কভাৰ্ড নে কি কয় সেয়া আৰু মানে দেই তাৰপিছত আৰু সেইটো ৰুমতো এটা টিভি আছে তো এইটো এটা বেড হয় এইটো এটা বেড এইটো এটা ৰুম এইফালে টিভি এইবিলাক আৰু মানে সুবিধা আছে বহুত তো এভৰিথিং গোটেই ডিটেইলছত মই ক'ম মই কিমান বাজেটত আহিছোঁ কিমান টকা লাগিব আপোনালোকে আহিলে এভৰিথিং ক'ম মই কিন্তু অকণমান দেৰিকৈ ক'ম আৰু এতিয়া নকওঁ হা তো মই ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰি দিছোঁ আপোনালোকে চাই থাকক মেঘনা বড়ো ব্লগ আৰু দেখতে रहिए मेघना बड़ो ब्लॉग और एंजॉय करिए मेरे साथ मनाली शिमला दिल्ली चंडीगढ़ एवरीथिंग सब जगह मैं आप लोगों को घुमाऊंगी और बहुत अच्छा लगेगा एया আমাৰ অসমৰ গামোচা আমি বহুত ধুনীয়া এটা ট্ৰেণ্ড ভাবিছোঁ এতিয়া নকওঁ মানে আপোনালোকে চাই থাকিলে চব গম পাই থাকিব তো মই এতিয়া নকওঁ চাই গৈ থাকক বলক আগত লগ পাই আছোঁ আমি গৈ আছোঁ এতিয়া ফুৰিবৰ কাৰণে তো আমাৰ মানে হোটেলৰ পৰাই গাড়ী বুক কৰি দিয়া হৈছে এতিয়া গাড়ী আহি আছে তো আমি এতিয়া যাম মানে চিমলাৰ ওচৰৰ প্লেচবিলাকতে ঘূৰিম এয়া চাওক চিমলা এইখন হোটেলত আমি থাকিছোঁ সেইখন হোটেলত থাকিছোঁ চিমলাৰ লোকেশ্যন এয়া চাওক এইখন হোটেলত আমি থাকিছোঁ তাৰপিছত আৰু এয়া হৈ গৈছে চিমলা আমাৰ আমি এতিয়া টেক্সিৰ কাৰণে ৰখি আছোঁ আৰু টেক্সি আহি আছে চিমলাৰ লোকেল এৰিয়া এইবিলাক ফুৰিম আৰু টেক্সিৰ কাৰণে বহি গৈছোঁ ৰ'দটো দিছে এই ইমান ঠাণ্ডাটো মানে ফিল হোৱা নাই ন ৰ'দটোৰ কাৰণে হোৱা নাই পিন্ধি আহিলোঁ আৰু গৰম কাপোৰ কিন্তু সেয়া আৰু ইমান ঠাণ্ডাটো ফিল হোৱা নাই তাৰপিছত টেক্সিখনৰ কাৰণে ৰখি আছোঁ এতিয়া যামগৈ ডাইৰেক্ট লগ পাম ডাইৰেক্ট তো আমাৰ এতিয়া জাৰ্ণি ষ্টাৰ্ট হৈ গৈছে আমি গৈ আছোঁগৈ হোটেলৰে পৰা এইখন কৰি দিছে গাড়ীখন তাৰ উপৰিও মানে এতিয়া একো খোৱা নাই আমি মানে খোৱা সেনেকৈ হোৱাই নাই ন আমাৰ এইজনীটো বমি কৰি কৰি অৱস্থা বেয়া হৈ গৈছে তো ফাৰ্ষ্ট আমি খাই ল'ম প্ৰথমতে খোৱাৰ পিছত যামগৈ জাগো কুমৰা ঘাট কি জেগা कुमरा मात्र कुमरा ओ भैया पहले कहाँ में जाएंगे हम लोग घूमने मसोबरा ग्रीन ब्रिक कल के रास्ते में आएगा कल घूमना कि आज घूमना कुपरी आज कहाँ लेके जाएगा क्या क्या आएगा मसोबरा वैली आएगा नादिर आएगा शिव मंदिर आएगा सो मसोबरा ভেলি বুলি কৈ আছে নাদিৰ কৈ আছে আৰু শিৱ মন্দিৰ কৈ আছে कुपरी घूमना है आज লোকেল এৰিয়াত ভিতৰত তো সেইকেইটা মানে আমাক লৈ যাব ঠিক আছে তো আমি একো নাই খোৱা সেইকাৰণে হোটেল এখনত ৰখাবলৈ দিছোঁ ইয়াত ৰখালে আমি খাই ল'ম ভালদৰে शिमले दिरा है चंबा कितनी दूर है मायन मेरी शिमले दिरा है चंबा कितनी दूर इंडिया गांधी मेडिकल हॉस्पिटल पूरा हिमाचल में सबसे बड़ा अच्छा इंदिरा गांधी মেডিকেল কলেজ প্ৰীতি জিন্টা বোলে এইটো চিটিতে মানে থকা ইয়াৰ পৰাই ওলাই গৈছে বলিউডৰ যোনজনী এক্ট্ৰেছ প্ৰীতি জিন্টা पुराना घर और सिटी का नाम क्या है भैया संजौली संजौली एटुए सिटी यार प्राय उलाई गसे प्रीति जिंटा का कौन सा ग्रीन और व्हाइट इसकी व्हाइट खिड़की है देखिए ग्रीन और व्हाइट मेरी उंगली के सामने की सामने वाला ग्रीन व्हाइट ये मैं लास्ट वाला अच्छा दिस वन ए मुरा को ये वाला मैडम जी ये वाला ये এইটো দেখিছে নে এইটো প্ৰীতি জিন্টা লাষ্টৰটো নহয় এইটো হয় যোনটো গ্ৰীণ আৰু হোৱাইট মিৰৰ ন খিৰিকী এইটো হৈছে প্ৰীতি জিন্টাৰ ঘৰ আৰু এইটো হৈছে প্ৰীতি জিন্টা বলিউডৰ এক্ট্ৰেছ প্ৰীতি জিন্টাৰ থকা জেগা আৰু এইটো মেইন ঘৰ মানে ইয়াৰ পৰাই তেওঁ ওলাই গৈছে মুম্বাইলৈ খাব আহিছোঁ হা কি জানো কোনফালে বা এতিয়া জেগাবিলাক অলপ ধৰিব পৰা নাই আৰু অলপ ডেঞ্জাৰ ধৰণৰ পাহাৰীয়া এৰিয়া যিহেতু এচাক ওপৰত চাওক গোটেই পাহাৰ খাই ল এই নন ভেজে খাওঁ নন ভেজ খাওঁ কিয় খাওঁ জানেনে মানে পেট ভৰাই ভাত খাব পৰা নাই কোনফালে এই মাংস খুটি খালেহে মাংস খাম চাওঁচোন অমা বেদৰ কোনফালে যায় আচ্ছা এয়া মাংস খুটিয়ে ভাত খাম কাৰণ মাংস খুটি ভাত খালেহে পেট ভৰুৱাকৈ খাব পাৰিম দেই মানে এই নিৰামিষ খাব নোৱাৰোঁ দেই গুৱাহাটী যোনটো গুৱাহাটী মালিগাঁৱত নিৰামিষ খাইছোঁ
খাবই পৰা নাই সেই ভাতে যি অকণমান খোৱা হয় নাই আজিৰ ভিতৰত মানে মোৰ পূৰা কি কয় কমি যাব দেই ডাইটটো কমি যাব মানে মই আহিব সময়ত মোৰ ওজন জুখি আহিছিলোঁ 60 আছিলে তো ইয়াৰ পৰা যোৱাৰ পিছত হয়তো চাগে 55 মান হ'ব নেকি চ' গাইজ এয়া চাওক চিমলা পৰিৱেশ মানে সঁচাকৈ কেতিয়াও সপোনতো ভবা নাছিলোঁ যে চিমলা ফুৰিব আহিম প্লেনিং আজি 4 মাহমানৰ আগৰ পৰাই প্লেনিং কৰিছোঁ সেই প্লেনিং আজি মানে ধৰিলোঁ ছাকচেছ হৈছে সঁচাকৈ ভবা নাছিলোঁ আৰু মানে ধৰিলোঁ মই ভিডিঅ' সেনেকৈ একো দিব পৰা নাছিলোঁ ন আপোনালোকক মানে ছাছপেন্সতো ৰাখিব পৰা নাছিলোঁ ক্লু দিব পৰা নাছিলোঁ একো তো ফাইনেলি আমাৰ ট্ৰিপটো হৈছে আমি 19ত আহিছোঁ হয়তো মোৰ ভিডিঅ' এডিটিং কৰি আপলোড কৰাত বহুত টাইম হ'ব সেইকাৰণে মই এতিয়াই কৈ দিছোঁ যে আমি মানে 19ত আহিছোঁ 19ত ৰাতিপুৱা 3টা বজাত উঠিছোঁ উঠি লৈ পেলাই 5:45 হৈছে ডেকাৰগাঁৱৰ পৰা তেজপুৰ মানে ডেকাৰগাঁৱৰ পৰা ট্ৰেইন সেই ট্ৰেইন ধৰি ডাইৰেক্ট কি কয় ইয়াত গৈছোঁ মালিগাঁও গৈছোঁ মালিগাঁও যোৱাৰ পিছত মালিগাঁৱৰ পৰা গৈছোঁ উবেৰ ধৰি লৈ পেলাই এয়াৰপৰ্ট এই ভিডিঅ' আছে আৰু সেইবিলাক চাই ল'ব তাৰপিছত আমি আহিছোঁ মানে কি কয় আমাৰ হৈ গৈছে আমি মানে ইয়াৰ পৰা ৰিটাৰ্ণ যাম তো আমি মানে ইয়াৰ পৰা ৰিটাৰ্ণ যাম 28ত ৰিটাৰ্ণ যাম তো আমাৰ 10 দিনমানৰ হয় প্ৰগ্ৰেমটো তো আমি মানে ধৰিলোঁ এতিয়া মানালী চিমলা এইটো আমি চিমলাত আছোঁ চিমলা মানালী তাৰপিছত চণ্ডীগড় তাৰপিছত দিল্লী তাৰপিছত অসম তো সেয়া আমি প্লেনিং কৰিছোঁ বহুত ভাল লাগিছে আৰু বহুত ধুনীয়া ধুনীয়া জেগা দেখুৱাব এই গোলাপ ফুলটোৰ ওচৰতে বহি কথা পাতোঁ বৰ ধুনীয়া লাগিছে গোলাপ ফুলটো জীৱনত ভবা নাছিলোঁ চিমলা আহিম বুলি কৈ কি এটা চাগে লাভটো বহুত ভাল আজি চিমলাত থাকি পেলাই মোৰ ভিডিঅ' ষ্টাৰ্ট দিছোঁ মই ভিডিঅ' কৰি আছোঁ যেতিয়া আৰু মই মানে যেতিয়া ফ্লাইটত উঠিছোঁ ন মানে মোৰ বিলিফে হোৱা নাই যে মই ফ্লাইটত উঠিছোঁ মানে ভগৱান মই মানে কেতিয়াও উঠিয়ে পোৱা নাছিলোঁ ফ্লাইটতে মানে মোৰ সপোন যে পূৰণ হৈছে সেইটোৱে আৰু বহুত ডাঙৰ কথা আৰু দেই তো সেয়াই আৰু ভোকে পিয়াহে আৰু কিন্তু বহুত কষ্ট হৈছে দেই তো আপোনালোকে মই মোৰ ভিডিঅ'বিলাক মই ইয়াত বনাই থৈ গৈ আছোঁ কিন্তু এডিটিং কৰি আপলোড কৰোঁতে হয়তো বহুত টাইম লাগিব চাগে মই গম নাপাওঁ কিন্তু আপোনালোকে মানে চাই থাকক আৰু যদি কাৰোবাৰ কিবা কিবি কুৱেশ্যন থাকে কেনেকৈ চিমলাত গ'লোঁ কিমান বাজেট কৰিলোঁ টোটেল এমাউণ্ট কিমান লাগিব কি কথা কেনেকুৱা এভৰিথিং মই চবকে জনাম আৰু চবকে এভৰিথিং মই ক'ম তাৰপিছত চবকে ক'ম আৰু যদি কিবা জানিব মন আছে প্লিজ আপোনালোকে মোক কমেণ্টত সুধিব মই ক'ম মজা এনজয় কৰি যাব পাৰে বেছি পইচা হয়তো নালাগিব মই ইয়াৰ পৰা গৈ পেলাই ডিটেইলছ এটা ভিডিঅ' বনাম তো সেই ভিডিঅ'ত আপোনালোকে চাব পাৰিব কিমান এমাউণ্ট লাগে কেনেকুৱা বাজেট কৰিব কেনেকুৱা কি কৰিব নিজে এটা এক্সপিৰিয়েঞ্চ কৰি লওঁ মানে তাৰপিছত আপোনালোকক জনাব পাৰিম কিন্তু মজা আৰু মজা ব'লক আৰু জেগা দেখুৱাব আছে আৰু জেগা ফুৰিব আছে আমাৰ ড্ৰাইভাৰজনো ৰখি আছে খানা অৰ্ডাৰ দিছোঁ আহি পাব এতিয়া চাগে তাৰপিছত আৰু বহুত জেগা ঘূৰিব আছে ব'লক দেৰি নকৰোঁ আৰু ন চ' এয়া চিমলাত ফাৰ্ষ্ট টাইম আমাৰ থালি ফটো মাৰ থালি বোলে চ' চিমলাত আমি ফাৰ্ষ্ট টাইম খাম আজি ভাল লাগিছেনে চবেই ভগৱানৰ নাম লৈ আৰম্ভ কৰোঁ ৰঙা বগা কিবা গুলপীয়া হৈ গৈছে কালাৰ গম নাপাওঁ কিন্তু খাওঁ আৰু দেই ফটো এখন উঠি লওঁ शिमले निवसना कसौली निवसना शिमले निवसना कसौली निवसना चंबे जाना जरूर है चंबे जाना जरूर माए नी मेरी शिमले চ' গাইজ এতিয়া আছোঁ নালদিৰা আৰু হৰ্চ ৰাইডিং হ'ব 5 কিলোমিটাৰ বুলি কৈছে চাগে এক ৰাউণ্ড মাৰিম ভैया कितना राउंड करेगा ठीक बोला आपने 5-6 हाँ 5 किलोमीटर ऐसे हॉर्स राइडिंग होगा तो लाइफ में फर्स्ट टाइम में हॉर्स अपना ड्राइवर भी दिखाइए दीदी हाँ ये अपना ड्राइवर को दिखाइए इधर ये हमारा ड्राइवर है ए भैया जी बहुत ही अच्छा है तो भैया जी आपका नाम क्या है राकेश नीतू बहुत अच्छा है भैया जी थैंक यू पैसा नहीं है पैसा पैसा तो नहीं दिया उसको रुकते बोलो रुकेगा यहाँ रुकेगा ऊपर बहुत ভাল এটা এক্সপেৰিয়েন্স আছে তো আজি ফার্স্ট টাইম ঘোড়াত सवारी करी आसो ऐसा बोलिए कि सभी को आना चाहिए यहाँ घोड़े पे हाँ सभी को आना चाहिए असम से जो मेरा वीडियो देख रहा है तो असम के लोग आइए आप लोग एंजॉय कीजिए और नालदिरा और राकेश भैया के साथ घूमिए राकेश भैया और राकेश भैया के साथ घूमिए
So, ऐसा घोड़ा राइडिंग এয়া ফাৰ্ষ্ট টাইম আহিছো বহুত ভাল লাগিছে আৰু পাৰ পাৰ্সন ইয়াত 500 টকাকে লৈছে আৰু গভৰ্ণমেন্ট হয় এটো গভৰ্ণমেন্ট ৰুল মানে গভৰ্ণমেন্ট আন্ডাৰৰ হয়তো সেই কাৰণে তোমাৰ 500 টকাকে ল'ব আৰু 10 টকা কি কয় গেট ফিজ লৈছে ঠিক আছে তো হেয়া ও তেৰি এটো অলপ ডেঞ্জাৰ আছে বে এই ভিগুদা আৰু প্ৰিয়ম পল্লৱী বা যে আহিছিলে যে হৰ্স ৰাইডিং কৰিছিলে সেম সব ভিগুদা হুন্টাৰ ভিডিঅ'টোৰ নিচিনা সেম লাগিছে তো আজি এইটো এক্সপিৰিয়েঞ্চ এই ৰাস্তা চাংনা পৰিতো নাযাওঁ বান্দৰ 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 আচ্ছা मोती हीरे मोती मैं ना चाहूं कौन আহিছে মোৰ পিছফালে बादल और शेरा बादल कौन सा बादल है और मेरा शेरा शेरा यस शेरा शेरा जल्दी 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 से जाओ मुझे घुमा के लेके आओ भयो লাগিছে পেলাইতো নিদিয়ে মানে অসমীয়া বুজি নাপায় নহয় দাদাহঁতে फेक तो नहीं देगा ना मुझे गिरा तो नहीं देगा हाँ उठा लूंगा मैं कोई चक्कर हाँ उठा लीजिए हाँ प्लीज उठा लीजिए अच्छा चल बसंती कुसुम केनेকুৱা লাগিছে ঘোঁৰাত আহি एकदम चल बसंती বাকি কেইটা ক'ত चल चल बसंती ए बसंती चलो चलो वाह अपना कामाल निकालो चलो 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 बहुत ভাল লাগিছে বে মাচিছ ও ইয়াত কিবা মাচিছ মুভি হৈছিলে বোলে দেই টুটু ও টুটু আছনে নাই কোন দেখা আকৌ মানুহ কেটা হাই দি দে মজা লাগিছে মজা মই ঘোঁৰাত উঠিব বহুত মন আছিলে কিন্তু দেই আজি মোৰ পুৰা হৈ গ'ল হা তোৰো আছিলে ন তো আজি ড্ৰিম পুৰা হৈ গ'ল আৰু ঘোঁৰাত উঠিবলৈ আচলতে নহলে সবে মোক থ্যাংক ইউ ক'ব লাগে বুজিছা হা 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 বিটিক থ্যাংক ইউ ক'ব লাগে সেইটোৱে সাকসেস কৰাৰ প্ৰথম কাৰণ মই মই যদি জুই নিদিলো হয় নহলে এনে কৈ থাকিলো ঠিকে বা টুটেটো বোলে কালি পুনে গুচি যায় বাপেক ঐ জীৱনত ঐ ৰখিব पुण्याते আছে তাই বডি বেগ पैर आगे बॉडी बैक বডি বেগ কেনেকৈ কি মই কিবা ओ भैया मेरा भी देख दीजिएगा दे मेरा भी देख दीजिए हुआ है मेरा आपका तो पूरा हुआ है ओ थैंक यू नहीं गिरने से होगा नहीं होगा होली गॉड नदौरिब नेকি ओ दौरिब नेকি নাই ধৰি থাকিলে হ'ল নকৰতে ओ ট্ৰেইনিং দিয়া নে ট্ৰেইনিং দিয়া হয় হা নহল দেখোন ঘোড়া গলা পদ গলে হয় দৌৰি ओए सुन ना कथा को लेफ्ट साइड में ना हाँ पूरा नालदेरा वैली है वैली के डाउन में रिवर है सतलुज रिवर हाँ हाँ सतलुज रिवर है लेफ्ट में डाउन वो देखो व्हाइट व्हाइट देख रहे हो मिट्टी अच्छा वहाँ पे रिवर है सतलुज रिवर राफ्टिंग होती है जगह का नाम है तत्ता पानी टट्टा पानी अच्छा और गर्म पानी के वहाँ पे जिंदगी